হেল্ল' গাইজ আমি বৰ্তমান গৈ আছোঁ বেকাজান বুলি এটা অঞ্চললৈ যোনটো আপোনাৰ তিতাবৰ হ'বলৈ যাব পাৰি আমি বৰ্তমান আছোঁ বৰহোলাত তিতাবৰ আৰু আমি গৈ আছোঁ বেকাজান 6 মাইল য'ত আছে এটা জলপ্ৰপাত সৰুকৈ এটা জলপ্ৰপাত আছে বহুতে কৈ আছে ইয়াত ধুনীয়া হয় প্লেচটো গতিকে আমি তালৈ আজি 15 আগষ্ট বুলি বাইক ৰাইডিঙত গৈছোঁ টোটেল আমি মুঠতে ছজন আমি বাইকত গৈ আছোঁ গতিকে অলপ সময় নষ্ট নকৰি ব'লক ভিডিঅ'টো উপভোগ কৰোঁ লেটছ গ' আমি পাই গ'লোঁ আমাৰ এই অঞ্চলটোত ব'লক আমি গৈ থাকোঁ খোজকাঢ়ি যিহেতু বাইক নিব নোৱাৰি এইফালে এইবোৰ গোটেই শিল চিল আছে পানী চানী আছে গতিকে আমি বাইককেইখন থৈ আহিব লগা হ'ল আৰু বাইককেইখন থৈ পেলাই আমি খোজকাঢ়ি গৈ আছোঁ আৰু কিমান দূৰ খোজকাঢ়িব লাগে গম পায়নে মিনিমাম 2 কিলোমিটাৰ সেই 2 কিলোমিটাৰ শিলগুটীয়া ৰাস্তাকেইটাত খোজকাঢ়ি ভাগৰ লাগি গৈছে কিন্তু ব'লক গৈ থাকোঁ চাওঁ কি হয়গে চ' আমি এনেকুৱা এটা ঠাই আহিছোঁ বৰ্তমান নাগালেণ্ড এৰিয়া পৰে তো বেকাজানৰ ফালে আছে বহলা পাৰ হৈ তিতাবৰ তো আৰু 2 কিলোমিটাৰ মান খোজ কাঢ়িব লাগিব বোলে য়েছ ভালে বাপৰে মোৰ লগত আছে চিন্ময় খুদং হওক চ' তোমাৰ কেনেকুৱা লাগিছে মজা মজা এনেকুৱা এক্সপিৰিয়েঞ্চ কৰিবলৈ মাজে ট্ৰেকিং কৰা লৈছে ন ট্ৰেকিঙৰ এটা ট্ৰেইনিঙে কৰি থকা হৈছে যিহেতু মেচুৰত আমি যাবলৈ নেকি নাই ছেপ্টেম্বৰত আমি গৈ আছোঁ জুকো ভেলি ত মই যাম নেকি চিয়'ৰ অ'কে তো গৈ থাকোঁ ব'লক চাই গৈ থাকোঁ আৰু খোজকাঢ়ি গৈ আছোঁ মাজতে এনেকুৱা ঝৰ্ণা দুটামান পাইছোঁ সৰু পানীৰ শিলৰ ফাকেদি আহি আছে মানে দেখা পাইছে বৰ্তমান তো ব'লক আগলৈ গৈ থাকোঁ আৰু চাওঁ এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয় ইমান ভালদৰে মই কৰিব পৰা নাই তথাপিও আপোনালোকক দেখাই আছোঁ গৈ আছোঁ লাহে তো মোৰ লগত ব'লক গৈ থাকোঁ আমি সেই অন্তিম গন্তব্যস্থান নোপোৱালৈকে আমি খোজকাঢ়ি গৈ থাকিম গৈ থাকোঁতে দেখিলোঁ এখন ধুনীয়া ছবি শিলত অঁকা আছে বুদ্ধদেৱৰ এণ্ড ফাইনেলি আমি আমাৰ প্লেচটো পাই গ'লোহি যেন তেন মুখৰ অৱস্থা দেখিবলৈ গম পাইছে কিমান কষ্ট এতিয়া সেইটোৱে আৰু আমি পোৱা ঠাইডোখৰে দিছ ইজ দ্য প্লেচ পানী নামি আহিছে এইফালে আহিছে চুমটো এইফালে অলপ ষ্টাইলত দেখুৱাওঁ ন এয়া চাওক আপোনালোকক দেখুৱাইছোঁ তলৰ পৰা এইটোৱে হ'ল সেই জলপ্ৰপাতটো বহুত ডাঙৰ জলপ্ৰপাত নহয় সৰু জলপ্ৰপাত কিন্তু দেখিবলৈ ধুনীয়া এইটোৱে জলপ্ৰপাত শিলৰ মাজেদি আহি গৈছে পানী একদম পূৰা পানীখিনি সেউজীয়া হৈ আছে আচলতে এইটো এটা মিৰৰ ইফেক্ট পৰিছে গছ গছনিখিনি একদম ধুনীয়া লাগিছে একদম বঢ়িয়া কিন্তু এটা কথা মনত ৰাখিব যিমান দেখিবলৈ ধুনীয়া সিমান ডেঞ্জাৰাছ হয় এইটো বহুত দ হয় যদি সাঁতুৰিব নাজানে তেতিয়াহ'লে প্লিজ পানীত নামিব বহুত বেছি দ হয় ব'লক ফটো তোলোঁ চেলফি মেইন চ' আমি অলপ বহি ল'লোঁ বহুত মানে একা বেকা ৰাস্তা শিলগুটি আছে চ' इधर अपना रास्ता है ये देखाই আছোঁ ৰ'ব jump okay yo that's it slip কৰিব পাৰে yeah yes let's go পুৰা ফুল এডভেঞ্চাৰ টাইপ লাগি গৈছে ন आप कैसे जाएंगे हम ओके मोबाइल रखिए লাগিব फाइनली ये पार हो गया हम यहाँ पे सिन्मय कम ऑन हम देखेंगे आप कैसे पार होंगे वाह ओ অলিম্পিক যোৱাৰ চেষ্টা প্ৰশিক্ষণ চলি আছে ইয়াত সো এইটো ওকে ইয়ো ইয়ে স্লিপ কৰিছে ন অৱস্থা বেয়া হৈ গৈছে লেটছ গো তাৰপাই ন এতিয়া আমি গৈ আছোঁ আমি বাইক থোৱা ঠাইডোখৰলৈ আশা কৰোঁ বাইককেইখন ঠিককৈ আছে বাইকত গৈ পেলাই ঘৰলৈ যাওঁ আৰু ভাগৰ লাগিছে মালে মনত পৰিছে
আৰু হাতত মোবাইলটো লৈ থাকিব ন ভাগৰ লাগিছে বাই বাই তাত গৈ আকৌ 2 কিলোমিটাৰ খোজকাঢ়ি অহাৰ পিছত পাই গ'লো আমাৰ বাইক থোৱা ঠাইডোখৰ আৰু এতিয়া আমি বাইকত উঠি পেলাই গৈ আছোঁ ঘৰৰ অভিমুখে কিন্তু তাৰ আগতে কিবা কিবি এটা খাই ল'ব লাগিব আৰু ইয়াৰ পৰা আপোনাৰ মই কৈ দিছোঁ আমাৰ যোৰহাট টাউনলৈকে দূৰত্ব 50-60 কিলোমিটাৰ হৈ যাব ইয়াৰ পৰা গতিকে কিবা এটাতো খাই যাব লাগিব নহ'লে দোকান বন্ধ কৰি দিব এতিয়া আমাৰ বাইকখন বনি যাব নাও মানে আমাৰ এতিয়া পানীৰ ওপৰত আমি যাব লাগিব আৰু এতিয়া আমাৰ বাইকখন BMW টাইপ নে কি টাইপ নাজানো মুঠতে নাও বনি গ'ল আৰু আমি নৈখন পাৰ হৈ গ'লোঁ এতিয়া আমি টাউন এৰিয়া পাই গ'লি মানে এতিয়া আপোনাৰ আছোঁ আমি তিতাবৰ বৰহোলাত এতিয়া গতিকে কিবা কিবি এটা জলদি খাই লওঁ দোকান বন্ধ কৰাৰ আগতে আৰু খাই বৈ পেলাই আমি ঘৰলৈ যাওঁ ধন্যবাদ বাই বাই